কৰ্মব্যস্ততাৰ বাবে আজিকালি আপোন ঘৰখনত দুদিনমান থাকিম বুলি ভাবিলেও থাকিব নোৱাৰা হৈছো। 4 মাহ পিছত আপোন ঘৰখনলৈ বুলি আহিছিলো, পিছে এয়াহে যাবলৈ হলেই। ৰাতিতে বান্ধি থোৱা বেগটো লৈ এয়া পুনৰ গুৱাহাটীলৈ বুলি ওলাইছো আৰু ওলায়ে ভগৱানৰ ওচৰত সেৱা কৰি লৈছো, যাতে মনত যি আশা লৈ ওলাইছো ভগৱানে যাতে আশাবোৰ পূৰণ কৰাত সহায় কৰে। আৰু এয়া মায়ে মোক গাড়ী লৈ বুলি আগবঢ়াই দিলে। যিহেতু মই বাছৰ টিকেট কাটি থৈছিলো, তাৰ বাবে বাছলৈ ৰৈ আছিলো আৰু বাছৰ বাবে পৰ দি থাকোতে কোনোমতে বাছখন আহি পালেহি। পূৰ্বে বুক কৰি ৰখা নিজৰ চিটটোত বহি এয়া গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰিলো আৰু আহি আহি বুৰৈ বৰগাং সকলো পাৰ হলো। এই বাটেৰে যেতিয়া মই অহা যোৱা কৰোঁ, সকলোতকৈ ভাল লগা পৰিৱেশটো হৈছে এই চাহ বাগানবোৰ। দেখিবলৈ যে ইমান ধুনীয়া লাগে। অলপ দূৰ অহাৰ পিছতে মোৰ আকৌ টোপনি আহিলেই নহয়। টোপনি আহিলেই যেতিয়া মই ধুনীয়াকৈ এঘুমতি মাৰি দিলো আৰু আহি আহি হোটেলত ৰখাওতেহে সাৰ পালো আৰু ময়ো নামি গৈ কিবা কিবি কিনি টোপনি ফাটিবলৈ চাহ একাপ খাই ললো। পিছে টোপনিৰ জালত সেয়া ভিডিঅ' কৰিবলৈকে পাহৰিলো আৰু গাড়ীত আহি বহি মায়ে বাটত খাবলৈ দি পঠিওৱা ওটছ অকণ খাই ললো। খাই বৈ পুনৰ যাত্ৰা আৰম্ভ কৰিলো। যিমানেই গুৱাহাটী পাবলৈ চমু চাপি আহিছে, সিমানেই মনটো গধুৰ হৈ পৰিছে। আজিৰ পৰা আকৌ অকলশৰীয়া হ'ম, উপায়ো নাই। তাৰ বাবে নিজৰ মনটোক বুজাই এয়া আহি পালোহি খানাপাৰা। বাছৰ পৰা নামি আকৌ গণেশগুৰিলৈ বুলি বাট ধৰিলো। তেনেতে গহপুৰৰ বা এজনী গুৱাহাটীত থকাৰ বাবে লগ ধৰি কিবা এটা খাবলৈ আহিলো। গহপুৰতে দুইজনীৰে ঘৰ যদিও লগ পাবলৈ সময়ৰ অভাৱ। যিয়ে নহওক বহুত দিনৰ মূৰত লগ পাই দুইজনীৰে মাজত অজস্ৰ কথা আৰু দুইজনীয়ে খাই লৈ তাইৰ ৰাস্তাত মই মোৰ ৰাস্তাত বাছত উঠিলো। গুৱাহাটীখনত যে ইমান গাড়ীৰ ভিৰ, আহোঁতে আহোঁতে সন্ধিয়াই হৈ পৰিল। তাৰ পাছতে গাড়ীৰ পৰা নামি আকৌ ৰুমলৈ বুলি বাট ধৰিলো আৰু অৱশেষত ৰুমৰ ওচৰ পালোহি।